বজাই দম্বৰু কৈলাসপতিৰ দম্বৰু শিৱই বজাই দম্বৰু ঐ কৈলাসত হাতে লৈ আদিপ ত্ৰিশূল যায় প্ৰভু ভোলানাথ সংগে আছে পাৰ্বতী আই। হৰগৌৰীৰ অৱস্থান কৈলাসত গণেশ কাৰ্তিক উমলিছে শিৱলোকৰ কোলাতে দেৱগণে লাগি চাই দেৱত্ৰিলোচন গোসাঁই। সত্য শীতল সুন্দৰ প্ৰভু দিগম্বৰ যততে স্থিতি গংগা সেই গংগাধৰ কপালে অৰ্ধ চন্দ্ৰ গলে সৰ্পৰ মালা ককালে বাঘৰ ছাল গায়ে ভস্ম ধূলা ধ্যান যোগী ভোলা বাবা জগতৰ ত্ৰাণকৰ্তা। স্বৰ্গমধ্য পাতাল তিনি উলোকৰ স্তুতি শুনি সন্তোষিত হৈলা মহেশ্বৰ ভক্তৰে মনোবাঞ্ছা সহজে পুৰুৱা সাগৰ মন্থনৰে গৰল পান কৰিলা নীলকণ্ঠ হৈলা বাবা ও জগতৰ ত্ৰাণকৰ্তা। শিৱই বজাই দম্বৰু পিনাক পানীৰ দম্বৰু শিৱই বজাই দম্বৰু কৈলাসত বৃষভ বাহনত উঠি কৰে ভ্ৰমণ ভোলানাথ সংগে আছে পাৰ্বতী আই। দেৱগণে লাগি চাই শিৱই নাচে উলাহত কৈলাসত নানা ভংগী মাৰে নাচি খন্তেক জিৰাই ভোলানাথ কাষতে